নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ অনাগত দিনবোৰ আপোনালোকৰ হৈ উঠক সুন্দৰ আৰু মংগলময় 2023 বৰ্ষৰ ডিসেম্বৰত আমি দিল্লীত আছিলোঁ দিল্লীৰ বাহাই মন্দিৰ কুতুব মিনাৰ আৰু ইণ্ডিয়া গেট দৰ্শন কৰিবলৈ গৈছিলোঁ তাৰে ভাল লগা ক্ষণবোৰ আপোনালোকৰ লগতো ভগাই ল'বলৈ প্ৰয়াস কৰিলোঁ ধন্যবাদ দিল্লীৰ পৰা 14 কিলোমিটাৰ দূৰৈত দক্ষিণাঞ্চলত থকা আন এক আকৰ্ষণীয় স্থান হৈছে কুতুব মিনাৰ দিল্লীৰ কুতুব মিনাৰ হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ওখ দুৰ্গ প্ৰায় 238 ফুট ওখ 5 মহলীয়া এই মিনাৰত মুঠ 367টা চিৰি আছে মিনাৰৰ সন্মুখত আছে ডাঙৰ উদ্যান আৰু হস্তশিল্পৰ এম্পৰিয়াম ইটাৰে নিৰ্মিত দুৰ্গৰ ভিতৰত কুতুব মিনাৰ হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ওখ কুতুব মিনাৰৰ দৈৰ্ঘ্য হৈছে 72.5 মিটাৰ আৰু ইয়াৰ তলৰ অংশৰ প্ৰস্থ হৈছে 14.32 মিটাৰ কেইবছৰমানৰ আগতে ঠেলা হেঁচাত বহুতো ল'ৰা ছোৱালীৰ মৃত্যু হোৱাত বৰ্তমান ইয়াৰ প্ৰৱেশদ্বাৰ দৰ্শকৰ বাবে বন্ধ কৰি দিয়া হৈছে বাহাই মন্দিৰৰ শান্ত পৰিৱেশত কৰা ধ্যানে মনলৈ আনে অনন্য আধ্যাত্মিক অনুভূতি মই আগৰ ভিডিঅ'টোত বাহাই মন্দিৰৰ বিষয়ে আপলোড কৰিছোঁ আপোনালোকে চাব তাৰ পৰা কিনিলোঁ আমি আহিলোঁ ইণ্ডিয়া গেটৰ কাষলৈ ইণ্ডিয়া গেট ভাৰতবৰ্ষৰ জাতীয় স্মৃতিসৌধ ই ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীৰ কেন্দ্ৰস্থলত অৱস্থিত 1914 বৰ্ষৰ পৰা 1919 বৰ্ষলৈকে হোৱা প্ৰথম মহাযুদ্ধত দেশ বিদেশত মৃত্যুবৰণ কৰা ভাৰতীয় সৈন্যসকলৰ ৱৰণত 1931 বৰ্ষত ইণ্ডিয়া গেট নিৰ্মাণ কৰা হৈছিল এই ৰণখনৰ উচ্চতা 42 মিটাৰ প্ৰথম বিশ্বযুদ্ধত নিহত হোৱা 90,000 মিত্ৰ ভাৰতীয় সৈনিকৰ স্মৃতিৰ ৰক্ষাৰ অৰ্থে তেওঁলোকৰ নাম ইণ্ডিয়া গেটত লিপিবদ্ধ আছে